হেল্ল' এভৰিৱান, পাইলিছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো এতিয়ালৈকে ভালে আছোঁ বাৰু। আজি বিহু আৰু ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ। বছৰটো যেন সকলোৰে ভাল হওক তাৰে কামনা কৰিলোঁ। এতিয়া মই গা পা ধুই আহিছোঁ। এতিয়া মই তললৈ যাওঁ। আজি গৰু বিহু হয়। এতিয়া গোসাঁই সেৱা কৰিমগৈ আৰু আপোনালোকে চাগে পেপা মাত শুনিয়ে আছে। এয়া সেই দেউতাই বজাই আছে পেপা। গৰু বিহুৰ দিনা ইয়াক খাব লাগে। ইয়াত আছে বহনথুৰি, আমকলি, কঁঠালৰ কলি আৰু মচুৰ দাইল আৰু নিমপাত দি এইটো বনাইছে। এইটো ৰাতিপুৱা শুই উঠি এইটো খাব লাগে, তাৰপিছতহে চাহ খাব লাগে। প্ৰসাদ সজাই থোৱা আছে। এতিয়া ওচৰৰ মানুহ কেইঘৰত দিবলৈ যাব লাগে, দি থৈ আহোঁগৈ। ৰুটিৰ লগত খাবলৈ মই ৰঙালাও ভাজি বনাই আছোঁ। অথনি যে ৰঙালাও দিছিলে, সেয়া ৰঙালাও আৰু এয়া 101 শাক আৰু সিফালে গৰু চাটৰ আছে ভাজি। এইবোৰ চব মোৰ শাহু মায়ে চব কুটি কাটি ৰেডি কৰি দিছে আৰু মই বনাম আৰু এতিয়া। এতিয়া চব হৈছেগৈ। মানে মই 101 শাকৰ ভাজিটো বনাই আছোঁ। এইটো হৈয়ে গ'ল আৰু বিৰাট গৰম পৰিছে দেই। চবেইতো বিহু দিনাখনহে বিচনী মাৰি ফেন চলায়। এতিয়া যিটোহে গৰম পৰিছে, আমাৰ ফেন চলিয়ে আছে 5 দিন ধৰি। চব দেখুৱাই থাকিম এইকেইদিন কি কৰোঁ নকৰোঁ আপোনালোকক। এতিয়া মই এফালে বিহু চাবলৈ যাওঁ। চবো আপোনালোকৰ মাজত বাৰু মই দেখুৱাই থাকিম। ক'ত গৈছোঁ সেয়াও জানিব, ক'ত হৈছে মানে প্ৰগ্ৰেমটো। তাকে যাওঁ চাবলৈ। মোক কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাবচোন। একদম মানে পূৰা জলদিকৈ ওলাব লগা হ'ল, সেইকাৰণে চকুত একো কাজল চাজল লগোৱাই নহ'লে। ঠিক আছে, এতিয়া গৈ থাকোঁ। আপোনালোককো বাৰু মই দেখুৱাই থাকিম চব। লাইটটো অফ কৰি দিওঁ। সন্দিকৈ ভৱনত হৈছিলে প্ৰগ্ৰেমটো। কৃষ্টিকঠীয়া এটা NGO হয়। সেই NGOটোৰ উদ্যোগত কৰ্মশালা পাতিছিলে আৰু কৰ্মশালাৰ অন্তত প্ৰগ্ৰেম পাতি সামৰণি অনুষ্ঠান পাতিছে। খুবেই ভাল লাগিলে চাই। এতিয়া পাই গ'লোহি ঘৰ। এতিয়া ড্ৰেছ চেঞ্জ কৰিলোঁ। এতিয়া ফ্ৰেছ হৈ লওঁগৈ, তাৰপিছত তললৈ যাওঁ আৰু। আজি জেতুকাও ল'ব লাগিব। জেতুকা লোৱা ভিডিঅ' দেখাম বাৰু। গৰু বিহুৰ দিনাই জেতুকা ল'ব লাগে, সেইকাৰণে জেতুকা লৈছোঁ। আজি ৰাতিয়ে লৈছোঁ জেতুকা। এইটো হাতত এনেকৈ ডিজাইন দি লৈছোঁ গোলকৈ, আৰু বাকী আঙুলিকেইটা তেনেকৈ দিছোঁ, আৰু ইখন হাতত পূৰা ফুলকৈ ল'ম জেতুকা। আজি মানুহৰ বিহু হয়। কালি গৰু বিহু আছিলে। আজিৰ পৰাই ব্লগটো আকৌ কণ্টিনিউ কৰিছোঁ। এতিয়া গা চা ধুলোঁ, মাহ হালধিৰে গা ধুলোঁ, ধুই এতিয়া ৰেডি হৈছোঁ। কালি যে লৈছিলোঁ জেতুকা, ইমান বেছি ৰং নধৰিলে। মই খুব কম সময়হে আছিলোঁ, আধা ঘণ্টা মাত্ৰ। এতিয়া যাওঁ তললৈ। আজি সকলোবোৰ দেখুৱাই থাকিম দেই আপোনালোকক। এতিয়া বিহু বুলি ঘৰলৈ আহিছোঁ, ধুনীয়াকৈ সাজি কাচি। আপোনালোকক দেখুৱাইছিলোঁ যে মেখেলা চাদৰ যে এযোৰে পিন্ধি আহিছোঁ। এয়া মাহঁত বহি আছে। এয়া ভাইটি দেই মোৰ। এতিয়া আকৌ এফালে যাব লগাও হৈ আছে। যাম, চব আপোনালোকৰ মাজত দেখুৱাই যাম।
মোৰ বিয়া হোৱাই 1.5 বছৰ হ'ব হ'ল। এতিয়ালৈকে মোক কইনা ফুৰোৱা পৰ্ব শেষ হোৱাই নাই, শেষ হ'ব আৰু। আজি সেইকাৰণে বিহু দিনে জেঠাইহঁতৰ ঘৰলৈ গ'লোঁ মোৰ হাজবেণ্ডৰ ফালৰ। তাৰপিছত প্ৰথম কৈছোঁ ন কইনা হিচাপে ফুৰিবলৈ, বৰকৈ ভিডিঅ' বনাবলৈও বেয়া লাগে, তথাপিতো এনেকৈ অলপ চলপ কৰি থৈ আমি অৰিজিনেল ঘৰলৈ আহিছিলোঁ, আমাৰ গাঁৱৰ ঘৰলৈ, আৰু তাত এখন ফিল্ড আছে আৰু ফিল্ডত গোটেই গাঁৱৰ মানুহে সকলোৱে মিলি হুঁচৰি মাৰে আৰু সমজুৱাৰ বাবে প্ৰত্যেকে ঘৰৰ পৰা এখন এখন শৰাই আগবঢ়ায় আৰু আমি সেই হুঁচৰি উপভোগ কৰিলোঁ, চালোঁ, ভাল লাগে। এতিয়া আহি পাই গ'লোহি, আহি পোৱাৰ পাছতে একদম ভালকৈ গা চা ধুব পৰা নাই, একদম মুখখন জাষ্ট অলপ ধুলোঁ, তেনেকুৱা হৈছে। এতিয়া ভালকৈ আজৰি হ'বই পৰা নাই। এতিয়া লৰালৰিকৈ আকৌ মেখেলা চাদৰ এযোৰ পিন্ধিছোঁ। আমাৰ সদায় মানে আমি য'ত থাকোঁ সেই গলিটোত মানে সেই যিকেইখন মানুহ আছোঁ একেলগে মিলি হুঁচৰি মৰা হয়, সেইকাৰণে মই ৰেডি হৈছোঁ। একদম ব্লাউজ সেই একেটা ব্লাউজে আছে, জাষ্ট চাদৰ আৰু মেখেলাখন চেঞ্জ কৰিছোঁ। তাৰপিছত এতিয়া চব দেখুৱাই থাকিম, হুঁচৰি মাৰোঁগৈ, ঠিক আছে। ডিঙিত একো পিন্ধা নহ'লে, একদম পিন্ধি গৰমত ঘাঁ নিচিনা লাগি গৈছেগৈ। এয়া এতিয়া আহি আছোঁ তললৈ। আজি গোঁসাই বিহু হয়, তৃতীয় দিন বিহুৰ। আজি আমি এফালে ফুৰিবলৈ আহিছোঁ গোলাঘাট জিলালৈ, আমাৰ সম্পৰ্কীয় মানুহ এঘৰলৈ দেখুৱাই। এতিয়া গোলাঘাটতে আছোঁ আমি, পাই গ'লোহি। কইনা ফুৰোৱা দেই, 1.5 বছৰ 1 বছৰ 4 মাহ এতিয়া কইনা ফুৰিবলৈ আহিছোঁ গোলাঘাটত। আপোনালোকৰ পৰিৱেশটো দেখাইছোঁ, কিমান ধুনীয়া বাগানৰ এৰিয়া। মই এনেকুৱা পৰিৱেশ বিৰাট বেছি ভাল পাওঁ। আপোনালোককো বোলো ভিউটো দেখাওঁ, কিমান ধুনীয়া পৰিৱেশ। চব দেখুৱাই থাকিম আৰু আজি সেইফালে এনেকৈ বাগানলৈ যাব পাৰি। ইমান ধুনীয়াকৈ ভাত এসাঁজ খোৱালে, ইমান আদৰ হেঁপাহ, বহুত বেছি ভাল লাগিলে। আৰু এতিয়া মোৰ ফটো চক বাগানৰ মাজত, সেউজীয়া পৰিৱেশৰ মাজত মই। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰবাৰ সকলোলৈকে বিহুৰ শুভেচ্ছা আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ। সকলোৱে যেন বছৰটো ভাল হওক আৰু মোৰো যাতে ভাল হওক, সকলোৱে আশীৰ্বাদ দিব আৰু সকলোৱে শুভেচ্ছা দিব। সকলোলৈকে মোৰ ফালৰ পৰাও শুভেচ্ছা থাকিল। ঠিক আছে, এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ। নেক্সট বেলেগ এটা ভিডিঅ'ত পুনৰ আকৌ লগ পাম। এইখিনিতে এটা কথা কৈ লৈছোঁ, যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈ বাই বাই, লাভ ইউ অল।